নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আইতাৰ দুজনীত ওলাইছোঁ আমাৰ সৰুপথাৰ প্ৰেছ ক্লাবে আয়োজিত কৰা ৰূপালী জয়ন্তী বয়সৰ সামৰণি অনুষ্ঠানৰ শেষৰ দিনলৈ। আৰু তেখেতসকলে এই অনুষ্ঠানটো আয়োজন কৰিছিলে ৰামধেনু মঞ্চত। আৰু বলক তেন্তে গৈ থাকোঁ। আৰু আমি যাওঁতে ইয়াত কণ ছাত্ৰ ছাত্ৰীসকলৰ আৰ্ট কম্পিটিশ্যন হৈ আছিলে। আৰু এটি কণমানি 3 বছৰীয়া শিশুৱে কুশল কোঁৱৰৰ বিষয়ে বক্তৃতা প্ৰদান কৰিলে। আৰু এইফালে দেখিছে নহয়, আত্মসহায়ক গোটৰ মহিলাসকলে তেওঁলোকৰ ইয়াত দোকান দিছে। আচাৰ আৰু হাতেৰে বনোৱা বহুতো বস্তু ইয়াত উলিওৱা হৈছে। আৰু আজি এই অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ কৰিছিলে আমাৰ সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া ছাৰ, তেখেতকো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। আৰু বহু ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। আৰু এই মুকলি সভাখন আৰম্ভণিতে এটি কোৰাজেৰে এই অনুষ্ঠান ভাগ মুকলি কৰিলে। আৰু বাকী আজি মোৰ এই সৰু মিনি ব্লগটো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।